ৰুমি বসুমতাৰী এগৰাকী ছাত্ৰী তাই মানে মিজোৰামৰ আইজেলত চিভিল ইঞ্জিনিয়াৰিং চিট পাইছে JEE মেইনছত পাছ কৰিলে ছোৱালীগৰাকী আৰু মেধাৱী ছাত্ৰীগৰাকীলৈ আমাৰ BTCৰ মুৰব্বী আগ্ৰামা মহিলাৰী ছাৰে 4 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিছে। আমি যুৱ BPFৰ এটা দল আহি আজি দৰংগাজুলিত উপস্থিত হৈছোঁ ৰুমি বসুমতাৰীৰ ঘৰত আৰু তাই মানে ইতিমধ্যে এডমিশ্যন পাইছে আৰু তাই মানে কোৰ্সটো কমপ্লিট কৰি এদিন মানে ইঞ্জিনিয়াৰ হৈ উঠি আহক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তাই আসলতে দেউতাক নাই মাকে বহুত কষ্টৰে এই ছোৱালীগৰাকীক মানে পঢ়াই আছে। আমি আশা কৰিম যে ছোৱালীগৰাকী এদিন মানে ইঞ্জিনিয়াৰ হৈ আহিব আৰু আমাৰ সমাজৰ লগতে আমাৰ দেশৰ কাৰণে ভাল কাম কৰিবলৈ তেওঁ মানে সক্ষম হ'ব। আৰু হাগ্ৰামা মহিলাৰী ছাৰে আজিৰ তাৰিখত আমাৰ BTC অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক মানে আৰ্থিক সাহায্য প্ৰদান কৰা আপোনালোকে ধাৰাবাহিকভাৱে সদায় মানে দেখি আছে যে আমি পাৰ্টি হিচাপে দি আছোঁ আৰু হাগ্ৰামা ছাৰে কিছুমান আমাৰ যিসকল মানে শুভাকাংক্ষীসকল আছে তেখেতসকলৰ পৰা মানে কালেকশ্যন কৰি আজি ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা মানে সহায় কৰা আপোনালোকে দেখিবলৈ পাইছে। শিক্ষাৰ ক্ষেত্ৰত হাগ্ৰামা ছাৰে খুব ইণ্টাৰেষ্টেড তেখেতে মানে তেনেধৰণৰ পদক্ষেপ লোৱা আপোনালোকে দেখিবলৈ পাইছে। চ' আমি ভাবিম যে আমাৰ BTC অঞ্চলৰ পৰা অনাগত দিনত বহুতখিনি ডক্টৰ আৰু ইঞ্জিনিয়াৰ উচ্চ মানে শিক্ষা লোৱা আমি ছাত্ৰ ছাত্ৰী পাবলৈ গৈ আছোঁ। চ' ইয়াৰ কাৰণে হাগ্ৰামা ছাৰে তেনেকুৱা পদক্ষেপবিলাক আজিৰ তাৰিখত লোৱা আপোনালোকে দেখিবলৈ পাইছে। এতিয়ালৈ আমাৰ হাতত দৰখাস্ত 100ত বেছি হ'ল। IIT আৰু NIT লগতে আমি MBBS যিবিলাক মানে ডক্টৰ এডমিশ্যন পাবলৈ সক্ষম হ'ল কাউন্সেলিং মানে ইতিমধ্যে শেষ হৈ গ'ল তেনেকুৱা ছাত্ৰ ছাত্ৰীবিলাক যিসকলে মানে এডমিশ্যন ল'ব পৰা নাই তেনেকুৱা ব্যক্তিবিলাক চাই ফালে আমাৰ হাগ্ৰামা ছাৰে পাৰ্টি তৰফৰ পৰা আৰু লগতে ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ডৰ পৰা সহায় কৰি আছে। মোৰ নাম নিমাতী বসুমতাৰী। মই মানে আমাৰ ছোৱালীৰ কাৰণে যিখিনি আমাৰ BPF দলৰ পৰা আমাৰ হাগ্ৰামা শিৱ ছাৰে যিখিনি সহায় কৰিছে আমাক 4 লাখ টকা দি ছোৱালী পঢ়াৰ কাৰণে সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ মই হাগ্ৰামা ছাৰক যাচিলোঁ। আৰু আমাক যিকেইটা মানুহে আমাক সহায় সহযোগ কৰিছে বা মই প্ৰথমতে এমানুৱেল ছাৰক তাতে যাই কিনি মই সেইবিলাক জনাইছিলোঁ। এমানুৱেল ছাৰৰ তাহাক মানে জনাই দিছে সেইটোৰ কাৰণে এমানুৱেল ছাৰকো মই বহুত বহুত ধন্যবাদ দিলোঁ। আৰু মোৰ ঘৰত আহি এতিয়া উপস্থিত হোৱা গোটাই আমাৰ MCLA EMGM বিলাক BPF দলৰ গোটাইকো মই মানে মোৰ আন্তৰিক মানে শুভেচ্ছা যাচিলোঁ। সেইটোৰ কাৰণে মই বহুত বহুত ভাল পালোঁ যে আমাৰ দুখীয়া ঘৰত যে সেইখিনি সহায় কৰিছে হাগ্ৰামা ছাৰে মোৰ কাৰণে বহুত বহুত মানে সহায় আৰু সেইখিনি মানে বহুত কষ্ট দি মই ছোৱালীটোক পঢ়াইছিলোঁ। এতিয়া উপায় নাই মানে যিখিনি সহায় কৰিছে সেইখিনি মোৰ কাৰণে বহুত যথেষ্ট যাতে আৰু আমি ফিউচাৰত ছোৱালীক মানে ভাল ৰাস্তাত যাতে নিব পাৰে সেইখিনি মই কামনা কৰিছোঁ। खुलुमबाय आंनि मुङा रुमि बसुमतारी। आङो हाग्रामा सारखौ जोबोद जोबोद साबायखर बावनो सानबाय। थेंक इउ हाग्रामा सार। आंनो फरायनायनि थाखाय अनसुंथाइ होनायनि थाखाय 4 लाख होदों। फरायनायनि थाखाय 4 लाख होदों। मिजोराम इउनिभार्सिटि आइजलाव एडमिशनाव सिट मोनदों सिभिल इन्जिनियारिंआव। SPM आव गुवाहाटीआव कचिं लादोंमोन 1 इयारनि थाखाय ड्रप लादोंमोन। बेयावहाय आङो नीटनि थाखायसो लादोंमोन नाथाय फार्स्ट JEE मेन्स होजेननायाव आङो पास जाबाय फार्स्ट एटेम्पआवनो। आङो जोबोद गोजोननाय मोन्दों सारा जोंनि गैयि न'खराव हेल्प होनायनि थाखाय जोबोद जोबोद साबायखर सारनिसिम। आङो उननि फरायनायखौ हाजासे साक्सेस खालामनो सानदों।